নমস্কাৰ এভৰিৱান, আপোনালোকক সকলোকে আমাৰ নতুন চেনেল আছাম জবছ হেল্প ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইটো আমাৰ এটা নতুন চেনেল আৰু এই চেনেলৰ জৰিয়তে আপোনালোকে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ চৰকাৰী বেচৰকাৰী কোম্পানী জব আদিৰ আপডেটসমূহ লাভ কৰিব, লগতে টেট নিযুক্তিৰ ভালেখিনি কথা নতুন ইনফৰমেশ্যনসমূহ জানি থাকিবৰ বাবে আমাৰ এই ইউটিউব চেনেলটো নতুন ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে। গতিকে আজি আপোনালোকক টেট নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ। বহুতৰে এই ক্ষেত্ৰত প্ৰব্লেম হৈ আছে, বহুতৰে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে। দ্বিতীয় প্ৰভিজনেল মেধা তালিকা প্ৰকাশ কৰা হৈছে আৰু বহুতৰে উইথহেল্ড আহিছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেধা তালিকাত, কিন্তু ছেকেণ্ড প্ৰভিজনেল মেধা তালিকাত বহুতৰে উইথহেল্ড অহা নাই আৰু এই ক্ষেত্ৰত বহুতৰে টেনশ্যন হৈছে যে আগতে উইথহেল্ড আহিছিলে এতিয়া কিয় অহা নাই, আৰু এনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেম হৈছে যে আগতে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আছিলে কিন্তু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম নাই। গতিকে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে সকলোৰে মনত। এই সম্পৰ্কে আমি কিছু কথা আজি এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম আৰু এই সমস্যাবোৰ আপোনালোকৰ ইয়াকে লৈ পেলাই আদি বিভিন্ন ধৰণৰ যিখিনি সমস্যা আছে আপোনালোকৰ, এই সমস্যাবিলাক আপোনালোকে কেনেদৰে সমাধান কৰিব এই সম্পৰ্কে আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই যাব। ইয়াতে মই লিংকত ক্লিক কৰিছোঁ আপোনাৰ ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ, আৰু ভালেকেইখন জিলাৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। আৰু ইয়াতে আপোনালোকক মই যিখিনি কৈছিলোঁ যে আপোনালোকৰ যদি কিবা অভাৱ অভিযোগ আছে তেনেহ'লে আপোনালোকে দাখিল কৰিব পাৰে, এই সম্পৰ্কে মই জনাম। কিন্তু এটা ভাল খবৰ জনাব বিচাৰিছোঁ যে বহুতে ভাবি আছে যে আকৌ ফাইনেল মেৰিট লিষ্টত কাৰ নাম ওলাব, কিন্তু এটা কথা জানিব পৰা গৈছে যে এই ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ পিছতেই হয়তো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এইটো এটা অকণমান সম্ভাৱনা আছে ইয়াৰ। গতিকে এইটো এটা সামান্যকণ এটা ভাল খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। লগতে আপোনালোকক এটা কথা কৈ লওঁ যে বহুতে এইটো চিন্তা কৰি আছে যে বহুতৰে ফাৰ্ষ্ট প্ৰভিজনেল মেধা তালিকাত নাম আহিছিলে বাট ছেকেণ্ডত অহা নাই, কিন্তু এইটো এইকাৰণে হ'ব পাৰে যে ইয়াত বেটাৰমেণ্টৰ মাৰ্ক আদি এড হৈছে। গতিকে যিসকলৰ নাম হয়তো তলৰ ফালে আছিলে, তো তলৰ ফালে থকাবিলাকৰ নাম অলপ কাট খাই পেলাই নতুন প্ৰাৰ্থীসকলৰ নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু তেওঁলোকে ইমান চিন্তা কৰি থাকিবলগীয়া একো কথা নাই। কিয় নাই মই কৈ আছোঁ, চাওক, এই ছেকেণ্ড প্ৰভিজনেল মেধা তালিকাৰ পিছত অপশ্যনৰ যিটো প্ৰচেছ সেইটো আৰম্ভ কৰা হ'ব আৰু সেই অপশ্যনৰ প্ৰচেছত বহুতে ইউ পিত গুচি যাব বা বহুতে এল পিত গুচি যাব। তেতিয়া যদি ইউ পিত যোৱাসকলে যদি এল পিটো পাছ কৰিছিলে সেই পদটো খালী হৈ গ'ল। দ্বিতীয়তে এল পিত যোৱাসকলে এল পিত পাছ কৰা বা ইউ পিত পাছ কৰা যদি দুয়োটাতে পাছ কৰি পেলাই ইউ পিত গুচি গৈছে, এল পিৰ পদটো খালী থাকি গ'ল। তো সেই খালী পদবিলাক ভৰ্তি কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু এই সকলোখিনি আপোনালোকে দেখা পাব প্ৰথম যিখন চূড়ান্ত মেধা তালিকা, প্ৰথম নহয় যিখন চূড়ান্ত মেধা তালিকা, সেই চূড়ান্ত মেধা তালিকাত আপোনালোকে সকলোখিনি দেখা পাব। গতিকে প্ৰথম চূড়ান্ত মেধা তালিকাত আপোনালোকে অকণমান কম পোৱা সকলেও চাকৰি পোৱাৰ বা আপোনালোকে নাম অন্তৰ্ভুক্ত হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু যাৰ নাম ছেকেণ্ডত অহা নাই, ফাৰ্ষ্টতো অহা নাই, যদি চূড়ান্ত মেধা তালিকাত আহিছে আপোনালোকে নিশ্চিত যে আপোনালোকৰ চাকৰি হৈ গ'ল। কিন্তু আপোনালোকৰ আৰু যদি কিবা অভাৱ অভিযোগ আছে আপোনালোকে কেনেদৰে দাখিল কৰিব এই সম্পৰ্কে মই জনাম। ইয়াতে দেখিছে যে ন'টিছ ফৰ গ্ৰেভিয়েঞ্চেছ, ইয়াতে যদি আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে এখন ন'টিছ খোল খাব। ইয়াতে ন'টিছখন আপোনালোকক মই পঢ়ি দিছোঁ। এনি গ্ৰেভিয়েঞ্চেছ ইন ৰেচপেক্ট অফ দ্য ছেকেণ্ড প্ৰভিজনেল লিষ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ আণ্ডাৰ দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম উইল বি একচেপ্টেড থ্ৰু দ্য ইমেইল, আৰু ইয়াতে দি দিছে DEE ছেকেণ্ড প্ৰভিজনেল @gmail.com, আৰু ইয়াতে আপোনালোকৰ যদি কিবা অভিযোগ থাকে ইয়াতে আপোনালোকে দাখিল কৰিব পাৰে। আৰু প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ এদিনৰ সময়সীমাৰ ভিতৰত আপোনালোকে এইখিনি কৰিব লাগিব। আৰু তলত এটা পইণ্ট দিছে যে ন' অফিচিয়েল কুৱেৰী ইন দিছ ৰিগাৰ্ড উইল বি একচেপ্টেড এণ্ড দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড নট টু ভিজিট দ্য ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ইন ভিউ অফ দ্য কাৰেণ্ট চিটুৱেশ্যন ডিউ টু COVID-19 পেণ্ডেমিক। গতিকে শেহতীয়া পৰিস্থিতিৰ বাবে সকলোকে যাবলৈ মানা কৰা হৈছে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অফিচলৈ অফলাইন কৰি পেলাই। আপোনালোকে এই ইমেইল যোগে আপোনালোকে অভিযোগ দাখিল কৰিব লাগিব। কিন্তু বি কেয়াৰফুল, আপোনালোকৰ এখন পাৰ্টিকুলাৰ লিষ্ট প্ৰকাশ পোৱাৰ এদিনৰ সময়সীমাৰ ভিতৰতহে সকলোখিনি কৰিব লাগিব। গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কিছু নতুন ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু অলৰেডি কৈছোঁৱে আমাৰ নতুন চেনেল এইটো আছাম জবছ হেল্প, আৰু ইয়াৰ জৰিয়তে আপোনালোকে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ বেচৰকাৰী চৰকাৰী সকলো চাকৰিৰ খবৰ পাব। আৰু এই সম্পৰ্কে আপোনালোকক পৰৱৰ্তী পৰ্যায়ত মই জনাই গৈ থাকিম। যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে আপোনালোকে, এই সম্পৰ্কে মই জনাই গৈ থাকিম। আজিলৈ ইমানেই, ধন্যবাদ, নমস্কাৰ।